তো আহক বন্ধুসকল আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আপোনালোকক দেখুৱাম যে কেনেদৰে মোবাইল ফোন ইউজ কৰি মোবাইল ফোন এটা এপৰ ব্যৱহাৰৰ জৰিয়তে আপোনালোকে গান ৰেকৰ্ডিং কৰিব পাৰে আৰু ধুনীয়া ধুনীয়া ইফেক্ট দিব পাৰে, ষ্টুডিঅ'ৰ দৰে গান ৰেকৰ্ডিং কৰিব পাৰে। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ এনকেনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক। আহক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। তো আপোনালোকক মই লৈ গৈছোঁ মোৰ মোবাইল স্ক্ৰীণলৈ। তো গাইজ আপোনালোকক লৈ আহিছোঁ মোৰ মোবাইল স্ক্ৰীণলৈ। তো এই এপটোৰ নাম হৈছে এক্সিষ্ট অডিঅ' এডিটৰ। এইটো ইনষ্টল কৰিব হ'লে আপোনালোকে চিম্পলি প্লে ষ্ট'ৰলৈ যাব, গৈ তাত চাৰ্চ কৰিব লাগিব লেক্সিছ। মাৰি দিয়াৰ লগে লগে আপোনালোকৰ এপটো এয়া ওলাই যাব। প্ৰথমতে লেক্সিছ অডিঅ' এডিটৰ, তাত আপোনালোকে টাচ কৰিব। টাচ কৰিলে মই এপটো ইনষ্টল কৰি থোৱা আছে, গতিকে মোৰ অ'পেন অপশ্যন আহিছে। ঠিক আছে গাইজ, মই ডাইৰেক্ট অ'পেন কৰি দেখুৱাই দিছোঁ আপোনালোকক। তো অ'পেন কৰিলে আপোনালোকে এনেদৰে আহিব। মই আগতে গান এটা ৰেকৰ্ডিং কৰিছিলোঁ কাৰণে মোৰ এইটো আহি আছে। আপোনালোকক মই দেখুৱাম যে কেনেকৈ এটা গান ৰেকৰ্ড কৰিব লাগে। তো ৰেকৰ্ড কৰিব হ'লে আপোনালোকে ৰেকৰ্ড বটনটো টাচ কৰিব। মই এইটো ডিছকাৰ্ড কৰি দিছোঁ, এইটো দিয়ক। বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ হলাহি কি বুকুৰ আপোন নকওঁ মই আনক ফুলিব দিয়া তুমি মোৰে অময়া মৰমক নাচিব দিয়া দুচকুতে তুৰণিহে পাহক বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ হলাহি কি বুকুৰ আপোন নকওঁ মই আনক। তো এনেদৰে ছেভ কৰি ল'ব। এতিয়া আহি গ'ল আমাৰ অডিঅ'টো ৰেকৰ্ড হৈ গৈছে। এতিয়া আমি ইয়াত কিছুমান ইফেক্ট দিব পাৰোঁ, ষ্টুডিঅ' ইফেক্ট। তো ঠিক আছে, তো এই থ্ৰী ডটটো আছে যে ছাইডত দেখিছে, তাত আপোনালোকে ক্লিক কৰিব। তো এতিয়া আপোনালোকে গাইজ যেতিয়া গানটো ৰেকৰ্ডিং কৰিব, ৰেকৰ্ডিং কৰাৰ পিছত আপোনালোকে ইয়াত ইম্পৰ্ট আৰু মিক্সত গৈ আপোনালোকে মিউজিকো লগাব পাৰে। ট্ৰেকটো ডাউনলোড কৰি আপোনালোকে ইয়াত মিউজিকটোৰ লগত গানটোৰ লগত মিউজিকটো লগাই দিব পাৰে। তো আপোনালোকক মই এতিয়া মিউজিকটো লগোৱাত দেখাব নোৱাৰিম, মই আপোনালোকক চিম্পলি ইফেক্টটো দেখুৱাই দিছোঁ। ইফেক্টছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে অপশ্যন ওলাব। আপোনালোকে নইজ ৰিডুৱেশ্যনটো মানে আপোনালোকৰ বাহিৰৰ যিবিলাক যদি হুলস্থুলীয়া পৰিৱেশ হৈ আছে বা তেনেকুৱা কিবা সৰু সুৰা যিবিলাক হুলস্থুলবিলাক আপোনালোকৰ অডিঅ'টোত আহি আছে, তেতিয়াহ'লে আপোনালোকে নইজ ৰিডুৱেশ্যন কৰি সেইটো কাট কৰি ল'ব পাৰে। একো কৰিব নালাগে, নইজ ৰিডুৱেশ্যন এনেকৈ গৈ এপ্লাই কৰিলে হ'ল। তো আপোনালোক এতিয়া এইটো কৰি মই নেদেখুৱাওঁ। ঠিক আছে, এতিয়া মই ইফেক্টছত গৈছোঁ। আকৌ আপোনালোকে ইকুৱেলাইজাৰ এম্প্লিফায়াৰ, তাত আপোনালোকে ক্লিক কৰিব। তো এনেদৰে আপোনালোকক মোবাইল স্ক্ৰীণত ওলাব। তো আপোনালোকে একো কৰিব নালাগে, ডাইৰেক্ট এপ্লাই কৰিব। তাৰপিছত আপোনালোকে আকৌ অপশ্যনলৈ যাওক, ইফেক্টছত ক্লিক কৰক। তললৈ গ'লে আপোনালোকে ইক' অপশ্যনটো পাব। ইক' অপশ্যনত যাওক, 100% হৈ থাকিব, আপোনালোকে তাক 10%লৈ লৈ আহক, আনি এপ্লাই কৰক। তো ঠিক আছে, আমাৰ অডিঅ'টো হৈ গৈছে চিম্পলি। তো আপোনালোকক এতিয়া শুনাই দেখুৱাই দিছোঁ। বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ হলাহি কি বুকুৰ আপোন নকওঁ মই আনক ফুলিব দিয়া তুমি মোৰে অময়া মৰমক নাচিব দিয়া দুচকুতে তুৰণিহে পাহক বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ
হলা শিকি বুকুৰ আপোন নকহো মই আনক। তো এনেদৰে ছেভ ঠিক আছে আপোনালোকে দেখিলে কেনেদৰে অডিঅ'টো ৰেকৰ্ডিং হ'ল আৰু ইফেক্টছ আপোনালোকে এনেদৰে দিব পাৰিব। তো এতিয়া আমি গানটো যদি ছেভ কৰিবলৈ বিচাৰোঁ তো আমি মোবাইলত ছেভ কৰিম গানটো। তো আপোনালোকে ইয়াত ছেভ বুটনৰ ওপৰত ওলাব, আপোনালোকে ছেভ বুটনত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে এনেকুৱা আহিব। আহিলে ইয়াত আপুনি ধৰি লওক কিবা নামটো লিখি দিলে আপোনাৰ কিবা, বা আমি MK লিখি দিছোঁ, লিখি ডান কৰিব। ডান কৰাৰ লগে লগে ছেভ অপশ্যন আহিব। ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিলে এনেদৰে গানটো ছেভ হৈ যায়। তো গাইজ আপোনালোকে দেখিলে যে মোবাইলতে কেনেকৈ এটা গান ৰেকৰ্ড কৰি তাত ধুনীয়া ইফেক্ট দিব পৰা যায়। বহুত ইফেক্ট অপশ্যন আছে, আপোনালোকে যদি জানে ধুনীয়াকৈ চাই পিছত দিব পাৰিব এনেকৈ দৰে। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।